গাইজ দেখক মানে কি কম কিমান কাম আছে। এই মেকুৰীটো কি ধুনীয়া ফুলত বহি থাকে দেখিছেনে? এই মেকুৰীটো মোৰ ফুলদানিটো বহে এনেকুৱা কৰি, কি ধুনীয়া কৰি মৰম লাগে ন মেকুৰীটো। দেখক দেখক ওপৰৰ পৰা মই মাতি আছোঁ। মই এতিয়া কাপোৰ ধুই দিছোঁ, মানে ইমানগাল কাপোৰ মৰ্ণিং টোপনি নাই। মানে কি হৈছে মাজে মাজে সেয়া প্ৰব্লেম কেতিয়াবা দেখাই থাকে। একদম টোপনি নাই, একে মৰ্ণিং একদম ফজকটোত কাপোৰ দেখক কিমান গাল ধুই দিছোঁ। দেখিছেনে গাইজ কিমান কাপোৰ ধুই দিছোঁ। এইফালে মানুহেই উঠা নাই, টোপনি বেহুচ মানুহবোৰ, চব মানুহ শুই আছে একদম ফজকত, চব মানুহ ফজকটোত শুই আছে জানেনে গাইজ। আৰু মই উঠি পেলাই সেয়া কৰোঁ, টোপনি নাই। মেকুৰীকেইটাক মাতি কিবা কিবি অলপ খাব দিছোঁ আৰু মৰম লগা মেকুৰীকেইটা। টেবু অলপ আহি বাগৰি গ'লোঁ, আইও টোপনিয়ে হোৱা নাই টেবু, জানেনে কি কৰোঁ কি কৰিলে ভাল হ'ব। টোপনি নাই, এবাৰ গৰম লাগে এবাৰ ঠাণ্ডা লাগে, বুজিও নাপাওঁ। মানে এইফালে ফেন চলাই থৈছোঁ, এবাৰ গৰম লাগে এবাৰ ঠাণ্ডা লাগে, জানেনে কাহানীটো কি হয় মানে বুজিও নাপাওঁ একোতে। উফ, টোপনিও নাই টেবু। আৰু পিছবেলা এই কাপোৰখিনি আনিলোঁ, ইমান বৰষুণ দিছে গমকে নাপালোঁ। আৰু আমাৰ বিল্ডিংখনত থাকিলে মানে ভিতৰৰ পৰা ইমান বেছি গম পোৱা নাযায় বৰষুণ দিলে, মানে খিৰিকী দি কিবা আৱাজ পালেহে গম পোৱা যায়, আৰু শুই থাকিলেতো আৰুহে গম পোৱা নাযায়, কাৰণ ইমান আৱাজ নিদিয়ে মানে, জানেনে সেয়া অৱস্থা। ক'ত বৰষুণ দিয়ে কি হয়, মানে 4th ফ্ল'ৰখন লাগি থাকে নে লগত কৰি, সেইকাৰণে একো গম পোৱাই নাযায় মানে গাইজ, জানেনে। তো ইমান কাম বন ন, তাৰ মাজতে কি কৰোঁ কি নকৰোঁ, কি লেকচাৰ দি আছোঁ বা মই নিজকে গম নাপাওঁ ন কি লেকচাৰ দি আছিলোঁ বা। তো যি কি নহওক কিয়, মই এতিয়া অলপ ৰেডি হৈ অলপ ফুৰি আহোঁ, জানেনে গাইজ। মানে মই গম পালোঁ কি লেকচাৰ দি আছোঁ। মানে মই ভেটাপাৰাত গৈছোঁ, এইটো মোৰ বিল্ডিং, এইটো 1st ফ্ল'ৰত মই থাকোঁ, আৰু এইফালে ভেটাপাৰা হয়। তো ইয়াতে মই আজি ভাত বনোৱা নাছিলোঁ ন, তো মই বাহিৰতে খাই আহোঁগৈ বুলি ভাবিলোঁ, আৰু সেইটোৱে আৰু স্কুটিখন লৈ গৈ এতিয়া গা ধুওঁগৈ গাইজ। গা ধুই পেলাই কি ধুনীয়া ৰেডি চেডি হৈ গণেশগুৰি অলপ ওলাই যাওঁ। মই অলৰেডি ৰেডি হ'লোঁ। কেনেকুৱা লাগিছে এইটো মোৰ চশমা এটা, এদিনাখন ইভেণ্ট এটাত গৈছিলোঁ, ইভেণ্টটোৰ পৰা দিলে উল্টা কৰি পিন্ধিলোঁ, জানেনে। ভাল লাগিছেনে বাৰু চশমাটো, কেনেকুৱা লাগিছে কওকচোন। কি ভাল লাগে, মোৰ কিন্তু বহুত ভাল লাগে দেই, এনেকুৱা কিবা ভাল লাগে, সৰু ফিলিংছ আহে। এয়া আহোঁতে মানে কি কৰিলোঁ, আপোনাৰ ধুনীয়া কৰি বেলতলাত কিবা অলপ খাই ল'লোঁ। আপোনালোকৰ এই বেলতলা তিনিআলিত খাই পেলাই এয়া ভিডিঅ' কৰি পেলাই আহিলোঁ ৰুমত। এয়া হ'ল মানে চিকেন বনাই দিছে, আৰু এয়া হ'ল পোলাও টাইপৰ বনাই দিছে তাতে। তাৰপিছত ৰুমত আহি পেলাই কি কৰিলোঁ জানেনে, সেই ফজকটোৱে হ'লগৈ আকৌ আজি, সেই ফজকটোতে আকৌ আজি ছেম টু ছেম মই ভাত বনাবলৈ লাগি গ'লোঁ। তো ভাত বনাম ভাবিছোঁ, কঁঠালৰ গুটি শাক চাক আনি থৈছোঁ, সেয়া দিয়ে ভাত বনাওঁ। এই শাক কঁঠালৰ গুটি এয়া মই কাটি আছোঁ, কঁঠালৰ গুটি, ভাতকেৰেলা, আলু, শাক, কঁঠালৰ গুটি চেপা দি শিদল দি পেলাই মই এতিয়া ধুনীয়া কৰি বনাম। আৰু সেইফালে চব মানুহ শুই আছে, সেই ফজকটোৱে হৈছে আকৌ আজি ছেম। তো এনেকুৱা কৰি মই বনাই আছোঁ। শিদলখিনি আগত ভুনা কৰি লৈছোঁ, কৰি পেলাই এয়া চব্জিখিনি মই মানে প্ৰথমত লাৰি লৈছোঁ, শিদলখিনি ভুনা কৰি চব্জিখিনি লাৰি লৈছোঁ, তাৰপিছত মই অলপ পানী দি দিলোঁ, আৰু অলপ ভুনা কৰিলে ভাল, তাৰপিছত পানী দিলে ভাল। মই বাৰু যি কি নহওক দিলোঁ, মাজে মাজে লাৰি দিছোঁ, আৰু মাজে মাজে ধুনীয়াকৈ লাৰি দিছোঁ। অলপ শুকালে মই চব্জিটো মানে কি কৰিম, ভাতটো খাম, আৰু ভোক লাগিছে ন, অলৰেডি খায়ে আহিলোঁ, আৰু কিহৰ ভোক ন, এইটো শুকাই গ'ল মোৰ চব্জি। তো মই ধুনীয়া কৰি ভাতটো পাতি দিওঁ, ধুনীয়া কৰি ভাতটো খাম। আৰু এয়া মই আৰু ইমান ৰুমৰ কাম, এইটোৰ পিছত আকৌ ৰুমবিলাক সাৰি পুচি আকৌ ৰুমবিলাক চিজিল কৰিব লাগিব অলপমান দেৰি কৰি। ৰুমবিলাক মানে চিজিলে এতিয়ালৈকে আজি চিজিলে কৰা
হৈছে চিজিল। এইটো ৰুমটো চিজিল কৰিম, ভাল কৰি সাৰি পুচি চিজিল কৰিম। জোতাখিনি ওপৰত ধুই দি থৈ আহিছোঁ, সেইখিনি কৈ আছোঁ। আৰু বহুতকেইটা ওপৰত জোতা চেণ্ডেল ধুই দি থৈ আহিছোঁ। যোৱাকালি বৰষুণ দিছে, সেই বৰষুণৰ কাৰণে কাপোৰবিলাক আধা কেঁচাই আছে, সেইখিনি শুকাবলৈ দি থৈ আহিলোঁ। এয়া মই ভাত বনোৱা হৈ গ'ল অলৰেডি। কঁঠালৰ গুটি দি সিদল দি মই খাই আছোঁ, কি ধুনীয়া কৰি। টেষ্টি টেষ্টি টেষ্টি, কি ধুনীয়া টেষ্টি। খাব নেকি? গৰম গৰম গৰম, বহুত গৰম গৰম গৰম। মুখৰ ভিতৰত সোমাওঁ আৰু সোমাওঁ। বম টেষ্টি, বম টেষ্টি, বম টেষ্টি। খাব নেকি কোনোবাই গাইছ? বম টেষ্টি দেই।